নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছো। আজি মই বনাব লৈছো আন এটা নতুন ৰেচিপি। আহকচোন চাও কি বনাম। ইয়া বাদাম, কাটি লোৱা পিয়াজ, এইখিনি মই বিলাহী ৰুকি লৈছিলো। ইয়া আদা নহৰু, ফ্ৰাই কৰি লোৱা মাছ, সোৱাদ অনুসৰি নিমখ, ইয়া ড্ৰাই মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু হালধি। ইয়া লং ইলাইচি আৰু ইয়া অকমান দৈ আৰু অকমান ৰিফাইন অইল। এতিয়া মই গেছত পেনখন পাতি দিলো। পেনখন গৰম হোৱাত ইয়াতে মই ৰিফাইন অইল দিম। তেলখিনি গৰম হোৱাত আদা নহৰু জলকীয়া দি দিলো। ইয়াতে পিয়াজ আৰু অকমান নিমখ দি এইখিনি একেলগে এটা বাদামী কালাৰ আহালৈকে ফ্ৰাই কৰিম। বেছি সময় ফ্ৰাই কৰিব নালাগে, প্ৰায় 2-3 মানত হৈ যায়। ইয়াতে 2টা ইলাইচি, 2টা লং দি দিলো একেলগে। এইখিনি হৈ গৈছে, এটা বাদামী কালাৰ আহি গৈছে। এতিয়া এইখিনি মই উলিয়াই ল'ম। এয়া বাতিটোত উলিয়াই ললো। এতিয়া এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে থৈছো। ঠাণ্ডা হ'লেই মিক্সিত মই পেষ্ট বনাম। আনহাতে মিক্সিটোত ইয়াত বাদামখিনি দিলো। আপোনালোকে যদি কাজু থাকে বাদামৰ সলনি কাজু দিব পাৰে। ফ্ৰাই কৰি লোৱা পিয়াজ সেইখিনি দিলো, দি দৈ দিলো 2 চামুচ। এইখিনি পেষ্ট কৰি ললো। ইচ্ছা কৰিলে মিহিকৈও কৰি ল'ব পাৰে, কিন্তু মই অকমান গোটা গোটা কৰি ৰাখিছো। এতিয়া সেই একেখন পেনতে আৰু অকমান তেল দিলো। প্ৰথম মাছখিনি ফ্ৰাই কৰি ল'ম। এইখিনি একচুয়ালি দুপৰীয়া ফ্ৰাই কৰা আছিলে, তথাপিও মই এতিয়া ৰাতি বনাইছো কাৰণে আকৌ এবাৰ ফ্ৰাই কৰি লৈছো বনোৱাৰ আগতে। হৈ যায় 2 মিনিট মানতে। এতিয়া সেই একেখিনি তেলতে যিখিনি মই বিলাহী ৰুকি লৈছিলো সেইখিনি দি দিলো। এতিয়া মই এড কৰিম যিখিনি ড্ৰাই মছলা মই পানীত মিলাই লৈছিলো সেইখিনি। এইখিনি দি লৈ অকমান ভালকে লৰাই ল'ব। তাৰপিছত মই ঢাকি দিম 3 পৰা 5 মিনিটৰ কাৰণে। চাৰি মিনিটৰ পিছত মই চালো, এইখিনি অলৰেডি তেল এৰি দিছে। সেয়ে মই এতিয়া ইয়াতে যিখিনি পেষ্ট বনাই লৈছো দৈ বাদামৰ, সেই পেষ্টটো ইয়াতে দি দিম। এতিয়া এইখিনি লৰাম। ভালকৈ গোটেইখিনি লৰাই হোৱাৰ পাছত ইয়াতো ঢাকোন মাৰি দিম 5 to 8 মিনিটৰ কাৰণে। তাৰপিছত মই চালো 6 মিনিট মানৰ পাছত চালো, অলৰেডি তেল এৰি গৈছে। এবাৰ লৰাই লৈছো। লৈ পেলাই মই যিটো মিক্সি জাৰত পেষ্টটো বনাইছিলো তাতে অকমান পানী মিলাই ল'ম আৰু পানীখিনি মিলাই ইয়াতে দিম। পানী মই বেছি নিদো যিহেতু মই গ্ৰেভি বনাম। আপোনালোকে ইচ্ছা কৰিলে ৰাখিবও পাৰে পানী। মই পানীটো কমুৱাই দিম। আৰু এতিয়া ইয়াতে এড কৰিম মই নিমখ সোৱাদ অনুসৰি। যিহেতু মই আগতেও নিমখ দিছো সেয়ে এতিয়া জোখ কৰি অকমানহে দিম, বেছি দিব নালাগে। জোখমতে নিজৰ হিচাপটো নিজে জানিবই চাগে আপোনালোকে, সেই হিচাপমতে দিব। এতিয়া মই এখন
ঢাকোন মাৰি দিম 10 মিনিট মানৰ কাৰণে ঢাকোনটো মাৰি দিব লাগে এয়া উতলি আছে এতিয়া ইয়াতে মই যিখিনি মাছ ফ্ৰাই কৰি লৈছিলো সেইখিনি এড কৰিম খুব টেস্টি হয় এটো ডিশ খুব টেস্টি আপোনালোকে খাই চাব এবাৰ আৰু এবাৰ খোৱাৰ পিছত খাই থাকিবই মন যাব মোৰ ঘৰতটো খুবেই ভাল পায় এটো ডিশ এতিয়া ঢাকোন মাৰি দিলো আকৌ বেছি টাইম নহয় 3-4 মিনিট মানৰ পিছতে আছালো 3 পৰা 5 মিনিটৰ পিছতে ঢাকোন মাৰি দিব লাষ্ট টাইমত এয়া চাওক ৰেডি হৈ গল এতিয়া মই গেছটো অফ কৰিম গেছটো অফ কৰি 2-3 মিনিট মানৰ কাৰণে মই এটো ঢাকি দিলো এয়া চাওক কিমান ধুনীয়া এটা কালাৰ আহে খোৱাটো খুব টেস্টি হয় এতিয়া আপোনালোকে গাৰ্নিচিং নিজৰ হিচাপমতে কৰিব পাৰে এয়া মোৰ ডেলিচিয়াস মাউথ ওয়াটাৰিং ফিশ কাৰি ৰেডি হৈ গল শেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট ভিডিওটো চাই লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ আকৌ আহিছো নতুন এটা ৰেচিপি লৈ পুনৰবাৰ আপোনালোক সকলোলৈকে ধন্যবাদ যাচিলোঁ